ওয়েলকাম বেক টু আৱাৰ ইউটিউব চেনেল। আজি আমি এইটো ভিডিঅ'ত 50টা কুৱেশ্যন আলোচনা কৰিম। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈকে চাই যাব আৰু ভিডিঅ'টো চাই যদি ভাল লাগে তেনেহ'লে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব। কুৱেশ্যন নম্বৰ 1, কোনখন নদীয়ে বিশ্বৰ সৰ্ববৃহৎ নদীদ্বীপ মাজুলী গঠন কৰে? উত্তৰ ব্ৰহ্মপুত্ৰ। কুৱেশ্যন নম্বৰ 2, জনসংখ্যা বাঢ়িলে কি হয়? উত্তৰ সীমিত ভূমি সম্পদৰ ওপৰত হেঁচা বৃদ্ধি হয়। কুৱেশ্যন নম্বৰ 3, কাগজ কলত কি বিষাক্ত পদাৰ্থ ব্যৱহাৰ কৰা হয়? উত্তৰ পাৰা। কুৱেশ্যন নম্বৰ 4, ঔদ্যোগিক আৱৰ্জনাবোৰ কি? উত্তৰ মাৰাত্মক জল প্ৰদূষক। কুৱেশ্যন নম্বৰ 5, গংগা নদীৰ প্ৰদূষণৰ মুখ্য কাৰণ কি? উত্তৰ ঘৰুৱা নলা নৰ্দমা আৰু ঔদ্যোগিক আৱৰ্জনাবোৰ পেলোৱাৰ কাৰণে। কুৱেশ্যন নম্বৰ 6, কি ৰোগ পানীৰ যোগেদি সংক্ৰমিত হয়? উত্তৰ কলেৰা আৰু ডিচেণ্ট্ৰি। কুৱেশ্যন নম্বৰ 7, ব্ৰহ্মপুত্ৰ নদীখন গুৱাহাটী মহানগৰীৰ কোনফালে বৈ গৈছে? উত্তৰ উত্তৰ ফালে বৈ গৈছে। কুৱেশ্যন নম্বৰ 8, গুৱাহাটী মহানগৰীৰ সমতল ভাগৰ উচ্চতা সমুদ্ৰ পৃষ্ঠৰ পৰা প্ৰায় কিমান মিটাৰ ওপৰত? উত্তৰ 55 মিটাৰ ওপৰত। কুৱেশ্যন নম্বৰ 9, গুৱাহাটী মহানগৰীত বায়ুৰ প্ৰদূষণত যান বাহনৰ যোগদান কিমান? প্ৰায় 80%। কুৱেশ্যন নম্বৰ 10, গুৱাহাটী মহানগৰীৰ জনসংখ্যা কিমান? উত্তৰ প্ৰায় 22 লাখৰো অধিক। কুৱেশ্যন নম্বৰ 11, মানুহৰ বসতি প্ৰধান অঞ্চলত কোলাহল প্ৰদূষণৰ মাত্ৰা কিমানত সীমিত থাকিব লাগে? উত্তৰ 70 ডেচিবেলত সীমিত থাকিব লাগে। কুৱেশ্যন নম্বৰ 12, নিৰ্বননীকৰণৰ ফলত কি হয়? উত্তৰ বেছিকৈ ভূমিস্খলন হয়। কুৱেশ্যন নম্বৰ 13, সুস্থ পৰিৱেশৰ বাবে কোনো এখন দেশৰ মাটিকালিৰ শতকৰা নিম্নতম কিমান ভাগত বনাঞ্চল থাকিব লাগে? উত্তৰ 33 ভাগত। কুৱেশ্যন নম্বৰ 14, অসমত থকা দুখন বৃহৎ কয়লা ক্ষেত্ৰৰ নাম কি কি? উত্তৰ লিডু আৰু মাৰ্ঘেৰিটা। কুৱেশ্যন নম্বৰ 15, বায়ুত প্ৰলম্বিত কণাৰ সহনযোগ্য পৰিমাণ কিমান? উত্তৰ প্ৰতি ঘন চেণ্টিমিটাৰত 100 মাইক্ৰগ্ৰাম। কুৱেশ্যন নম্বৰ 16, ভাৰতৰ ভয়াৱহ প্ৰদূষণৰ উৎস বুলি চিহ্নিত 17টা উৎসৰ কেইটা উৎস অসমত আছে? উত্তৰ 7টা অসমত আছে। কুৱেশ্যন নম্বৰ 17, অসমৰ কোন কোন নগৰত চিকিৎসালয় আৰু নাৰ্ছিং হোমৰ পৰা নিষ্কাশিত জৈৱ ৰাসায়নিক আৱৰ্জনাৰ সমস্যা আটাইতকৈ গুৰুতৰ? উত্তৰ গুৱাহাটী আৰু ডিব্ৰুগড়। কুৱেশ্যন নম্বৰ 18, অবায়ৱিক বেক্টেৰিয়াই কি কৰে? উত্তৰ অক্সিজেনৰ অনুপস্থিতিত জৈৱ পদাৰ্থৰ বিয়োজন ঘটায়। কুৱেশ্যন নম্বৰ 19, ছুনামি কি? উত্তৰ সমুদ্ৰত ভূমিকম্প হোৱাৰ ফলত সৃষ্টি হোৱা বিধ্বংসী সাগৰীয় ঢৌ, প্ৰলয়ংকাৰী সাগৰীয় ঢৌ। কুৱেশ্যন নম্বৰ 20, চিপকো আন্দোলন মুভমেণ্ট কোন ৰাজ্যত হৈছিল? উত্তৰ উত্তৰ প্ৰদেশ। এইটো ভেৰি ইম্পৰ্টেণ্ট। 6 শেডিউল টেটত আহিছিল 2023ত। কুৱেশ্যন নম্বৰ 21, প্ৰদূষণৰ পৰা তাজমহল ৰক্ষা কৰাৰ বাবে সুদীৰ্ঘ দিন ধৰি ভাৰতৰ উচ্চতম ন্যায়ালয়ত আইনী যুদ্ধ চলোৱা ব্যক্তিগৰাকী কোন? উত্তৰ MC মেহতা। এইটো ভেৰি ইম্পৰ্টেণ্ট হয়। 22 নম্বৰ কুৱেশ্যন, নিজাম উপত্যকা কোন ৰাজ্যত অৱস্থিত? উত্তৰ কেৰালা ৰাজ্যত অৱস্থিত। কেৰালাত অৱস্থিত বৰ্ষাৰণত। কুৱেশ্যন নম্বৰ 23, ভাগীৰথী নদীত তেহেৰী বন্ধাৰ বিৰুদ্ধে চলোৱা আন্দোলনৰ নেতৃত্ব কোনে দিছিল? উত্তৰ সুন্দৰলাল বহুগুণা। এইটো ভেৰি ইম্পৰ্টেণ্ট। কুৱেশ্যন নম্বৰ 24, পৰিৱেশৰ ওপৰত প্ৰথম আন্তৰ্জাতিক সন্মিলন কেতিয়া অনুষ্ঠিত হৈছিল? উত্তৰ 1972 চনৰ জুন মাহত। কুৱেশ্যন নম্বৰ 25, পশ্চিম প্ৰশান্ত মহাসাগৰ অঞ্চলত উঠা ভয়ানক ঘূৰ্ণীবতাহক কি বোলে? উত্তৰ টাইফুন বোলে। কুৱেশ্যন নম্বৰ 26, পৃথিৱীত আটাইতকৈ বেছি পৰিমাণে থকা জীৱাশ্ম ইন্ধন হৈছে কয়লা। কুৱেশ্যন নম্বৰ 27,
উদ্ভিদৰ পাতত থকা ক্লৰ'ফিলৰ ৰং কি? উত্তৰ সেউজীয়া। কুৱেশ্যন নম্বৰ 28 ক্লৰ'ফ্ল'ৰ'কাৰ্বন কি? উত্তৰ ষ্ট্ৰেটোস্ফিয়াৰত থকা অজন ধ্বংসকাৰী গেছ। কুৱেশ্যন নম্বৰ 29 ইউক্ৰেইনত স্থাপিত 1000 মেগাৱাট ক্ষমতাৰ চেৰনোবিল নিউক্লিয় ৰিয়েক্টৰৰ দুৰ্ঘটনা কেতিয়া হৈছিল? উত্তৰ 1946 চনত হৈছিল আৰু প্ৰায় 2000তকৈ অধিক লোকৰ মৃত্যু হৈছিল। কুৱেশ্যন নম্বৰ 30 তৃণভোজী প্ৰাণীক ভক্ষণ কৰি জীয়াই থকা প্ৰাণীবোৰক কি বোলে? গৌণ উপভোক্তা বোলে। কুৱেশ্যন নম্বৰ 31 মহাজৈৱ বৈচিত্ৰ্যৰ দেশৰ ভিতৰত ভাৰতৰ স্থান কিমান? উত্তৰ 10ম স্থানত অৱস্থিত আমাৰ ভাৰত। কুৱেশ্যন নম্বৰ 32 কোনবিধ জীৱ অক্সিজেন নোহোৱাকৈ জীয়াই থাকিব পাৰে? উত্তৰ কিছুমান বেক্টেৰিয়া অক্সিজেন নোহোৱাকৈ জীয়াই থাকিব পাৰে। কুৱেশ্যন নম্বৰ 33 কি ৰাসায়নিক পদাৰ্থৰ কাৰণে বায়ুমণ্ডলৰ অজন স্তৰ ঘাইকৈ অৱক্ষয়প্ৰাপ্ত হ'ব ধৰিছে? উত্তৰ ক্লৰ'ফ্ল'ৰ'কাৰ্বন। ভেৰি ইম্পৰ্টেণ্ট। কুৱেশ্যন নম্বৰ 34 গ্ৰীণ হাউচ গেছবোৰে ঘাইকৈ কি ৰশ্মি শোষণ কৰে? উত্তৰ অৱলোহিত ৰশ্মি। এইটো ভেৰি ইম্পৰ্টেণ্ট। কুৱেশ্যন নম্বৰ 35 যি জীৱে নিজৰ আহাৰ নিজে প্ৰস্তুত কৰিব পাৰে সেইবোৰক কি বোলে? উত্তৰ স্বভোজী। কুৱেশ্যন নম্বৰ 36 কোনটো নদীবান্ধ হৈ উঠা নাই? উত্তৰ শৰাইঘাট নদীবান্ধটো হৈ উঠা নাই। কুৱেশ্যন নম্বৰ 37 বন্যপ্ৰাণী সংৰক্ষণ আইন কেতিয়া হৈছিল? 1972 চনত হৈছিল। কুৱেশ্যন নম্বৰ 38 পৰিৱেশ সংৰক্ষণ আইন কেতিয়া হৈছিল? উত্তৰ 1980। কুৱেশ্যন নম্বৰ 39 কোনবিধ আৱৰ্জনা আটাইতকৈ অপকাৰী? তেজস্ক্ৰিয় আৱৰ্জনাটো আটাইতকৈ অপকাৰী। ইম্পৰ্টেণ্ট। কুৱেশ্যন নম্বৰ 40 কি যন্ত্ৰৰ দ্বাৰা বায়ুত প্ৰলম্বিত ধূলিকণাৰ পৰিমাণ জুখিব পাৰি? উত্তৰ কণিমিটাৰ। কুৱেশ্যন নম্বৰ 41 কোনবিধ সম্পদ নৱীকৰণযোগ্য? পানী। চিম্পল কুৱেশ্যন হয়, তথাপি চাই যাব। কুৱেশ্যন নম্বৰ 42 কোনবিধ শক্তিৰ উৎস ব্যৱহাৰ কৰিলে প্ৰদূষণ নহয়? সৌৰশক্তি। এইটো ইম্পৰ্টেণ্ট বাট চিম্পল কুৱেশ্যন। কুৱেশ্যন নম্বৰ 43 কোনবিধ ভাইৰাছৰ কাৰণে পক্ষী জ্বৰ হয়? বাৰ্ডছ ফ্লু। H1N1। 44 নম্বৰ কুৱেশ্যন ভাৰত চৰকাৰৰ পৰিৱেশ বিজ্ঞান বিভাগ কোন চনত স্থাপন কৰা হৈছিল? উত্তৰ 1980 চনত। কুৱেশ্যন নম্বৰ 45 বায়ু প্ৰদূষণ আৰু নিয়ন্ত্ৰণ আইন কেতিয়া হৈছিল? 1981 চনত হৈছিল। কুৱেশ্যন নম্বৰ 46 বন সংৰক্ষণ আইন কেতিয়া হৈছিল? 1980 চনত হৈছিল। ইম্পৰ্টেণ্ট আছে গোটেইবিলাক চন তাৰিখবিলাক, এইবিলাক আহি থাকে এটা না এটা। কুৱেশ্যন নম্বৰ 47 জল প্ৰদূষণ সংৰক্ষণ আইন কেতিয়া হৈছিল? উত্তৰ 1974 চনত। কুৱেশ্যন নম্বৰ 48 কোনটো উৎসৰ পৰা মিথেন গেছ পোৱা নাযায়? গৰুৰ গাখীৰৰ পৰা মিথেন গেছ পোৱা নাযায়। এইটো ভেৰি ইম্পৰ্টেণ্ট। কুৱেশ্যন নম্বৰ 48 কুৱেশ্যন নম্বৰ 49 নাইট্ৰাছ অক্সাইডৰ পৰা কি হয়? এচিড বৰ্ষণ হয়। কুৱেশ্যন নম্বৰ 50 খাদ্য শৃংখল যিমানে দীঘল হয় সিমানে কি হয়? উত্তৰ শক্তিৰ অপচয় বৃদ্ধি হয়, সিমানে শক্তিৰ অপচয়টো বৃদ্ধি হ'ব। কুৱেশ্যন নম্বৰ 51 সালোক সংশ্লেষণ বিক্ৰিয়াত কোনবিধ গেছে মুখ্য ভূমিকা লয়? উত্তৰ কাৰ্বন ডাই অক্সাইড। থেংক ইউ ফৰ ৱাচিং।